আপোনালোক সকলোকে পোনপ্ৰথমে ভোগালী বিহু শুভেচ্ছা যাচিলোঁ। ৰাতিপুৱা মেজিৰ কাৰণে পাপা আৰু খুৰাই খৰি কাটি আছে। তাৰপিছতে দাদাহঁতে পুখুৰীত মাছ ধৰিছে ৰাতিৰ সাজলৈ বুলি। এয়া পল বালে, তাৰপিছত জালো বাইছে। মাছ পাইছে বাৰু, ধৰি আছে আৰু। আপোনালোকক মাছকেইটা দেখুৱাম, চাব দেই। এইয়া এটা আকৌ জালত উঠিলেই, এইটো এইয়া আহি গ'ল। এইকেইটা 3টা পাইছে এতিয়ালৈকে। বাকী তাৰপিছত লাগিলোঁ নবৌৱে মই পিঠা বনাওঁ, সুতুলি পিঠা বনাম বুলি ল'লোঁ। তাকে দুজনী বহি আছোঁ আৰু বনাই মেলি। এয়া বনাই আছে নবৌৱে এতিয়া। বাকী মই বাকীখিনি কাম যোগাৰ কৰি দিলোঁ। বাকী এতিয়া নবৌৱে আৰু বনাই আছে। এয়া বনাই মেলি ধুনীয়াকৈ আজৰি হৈ মেলি ল'লোঁ। তাৰপৰা মায়ে খানা খাবলৈ যোগাৰ কৰিলে। আমিও সকলোৱে মেজিৰ ওচৰতে বহি আছোঁ জুই ফুৱাই, দেখিছেনে। তাৰপিছত অলপ নাচি মেলি ল'লোঁ আৰু পূৰা নাচি মেলি আজি ৰাতিটো তেনেকৈ পাৰ কৰিলোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোক সকলোকে। আজিলৈ বাই বাই দেই।